One. Oh. Gadhuli na naile teri? Hey, dhulu. Hi, hello and namaskar. Moi Richa Saike apnalokok মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দেখিছে কেনেকুৱা জংঘলি হৈ আছো একদম মানে ঘৰত থাকি থাকি বৰ হৈ গৈছিলো তো ভাবিছো অকমান এতিয়া ওলাই যাওঁ আৰু অকমান ধুনীয়াকে ওলাই মিলি লংগে আৰু দিয়কচোন আৰু মানে এইখন হাতখন কাৰ দেখিছেনে দে আকবাৰি দে হাতখন দি দে আমাৰ বাইদেৱে মানে আঁকি আছে ছবি বুজিছে বোলো নহলে তাইকো লৈ গলো হয় নে এতিয়া নিনিও আৰু দিয়ক দেখাই দিও নেকি এ মোক মাৰি আছে দেই বুম So মোৰ উলৱা মেলৱা হৈ গ'ল মজা আছে আৰু এইফালে আমাৰ মাতাশ্ৰীয়ে ঠাই সাৰি আছে বুজিছে হেল্ল' হাই এটা কৈ দিবা হুই হাই এটা কৈ দিয়া হুই আজি মায়ে হাই কৈছে কি বেমাৰ গায় এইবিলাক গৈ কৈ ফুৰিব যোৱা আকৌ বেমাৰ গাবি তই আছ নহয় চাবলৈ লাগিলে বাইদেউ মাজে মাজে আমি লগ চক কৰিবলৈ আহো আৰু গাইজ মোৰ অৱস্থা চাওক গা ধুলি নে নাইলে তৰি এই ধুলো কি লেতেৰি ৰাতিপুৱা 6টা বজাতে গা ধুইছো আয়ো এনে ঘূৰি পৰিছে আমাৰ বাইদেউ কি খবৰ মোৰতো খবৰ চবৰ ল'ব নাযায় মই আৰু এপাক সোমাই হ'ব ফোন কৰিলে ৰিচিভ নকৰে হে সেইটো নকয় নিজৰ কথাটো হ'লে নকয় বহুত বেয়া আছে বেয়া পাইছো আয়ো খবৰ ভাল বেয়াৰ মাজতে আৰু এই বহুত গৰম কিন্তু আজি বতৰটো ভাল কৰিছে ভাল লাগিছে আৰু সেইকাৰণে মই ওলাই আহিছো মানে তো গাইজ আজি মানে বতৰটো ভাল যে সেইকাৰণে অকণমান ওলাই আহিছো আৰু আমাৰ বাইদেউ মুখখন দেখি পেলাই ভাল লাগিছে আৰু এবাৰ মোৰ চিগনেচাৰ ষ্টেপটো কৰি দিয়া দিয়া এইখিনি মই ধৰি দিম দিয়া আৰু ভাল লাগিব আৰু ড্ৰেছটো সুধি সাজিব ন গাইজ নকওঁ আৰু গাইজ মোৰ কি অৱস্থা গানাই ধোৱা এনে কৈছে তাই আমাৰ 4 দেখালো সৰি 3 2 1 আমাৰ লগতো ওলাবা কেতিয়াবা ফুৰিব চুৰিবলৈ নিশ্চয় নিশ্চয় যাম আমাৰ লগত নাযায় আৰু বুজিছে বহুত ক'ব আৰু ডাঙৰ মানুহ হ'ল আৰু দিয়া দে বাই হা দাদা বাই এয়া ফুচকা লৈ পেলাই আহি পাই গলো সি ঘৰ চলো চলো এয়া ফুচকা আমাৰ বাইদেউ বাকত আছে কি হ'ল আহি পাই গলি খাবি নে কি খা নাখাও কিয় আজিতো গৰমটোতো কমেই আছিলে কিন্তু তথাপিও আৰু অলপ অলপ গৰম লাগি গ'ল আৰু এতিয়া খাম মজা আছে ফুচকা অকলে নাখাওঁ হ'ব দে চিন্তা কৰিব নালাগে অকলে নাখাওঁ দে এনেকে ধৰিলে যে বহুত বেয়া পায় ক'ত পলালি নাখাওঁ কিয় তো এতিয়া আমি কৰিম কি ফুচকা খাম আৰু চেলেঞ্জ মানে লগতে আৰু পেটটোও ভৰ্তি হৈ যাব দুপৰীয়া হ'ব হৈছে তাৰপাছতে ভাতকেইটা খাব লাগিব আমাৰ মাহঁতে ভাত খালে নহ'লে কি কৰিব পিটন পৰিব বোলে ফুচকা খাই লৈ পেলাই তহঁতে ভাত পানী নাখাওঁ মোৰ ভাতকেইটা এনে যাব বুলি পেলাই ফুচকাৰ কাৰণে আকৌ এতিয়া ভিডিঅ'টো লাব দেই এইয়া এইটো বস্তু কিয় কৰা এতিয়া মানে এইখিনি মজা আছে কি কৰিম ইটোত লৈ লওঁ দুটা ভাগ কৰি পেলাই দেই কৈছিল ন জলকীয়া খুৱাম বুলি জলকীয়াখিনি টাইটকে দিম ৰ'ব এটা হাতে কেমেৰা কৰি দিছে এটা হাতে দিছোঁ যে একদম দিগদাৰী হৈছে সেইকাৰণে এতিয়া তাইকে মানে গোটেইখিনি জলকীয়া দি দিছোঁ মই জলকীয়া লোৱা নাই আৰু বুজিছেনে খাব আৰু তাই জলকীয়া এইবিলাক পোলাও ইয়াতে আছে তেতেলী পানী আৰু এজনী ক'ত গ'ল ঐ ফুচকা খাব মন আছে যদি পানীখিনি ঢালিব দিওঁতে এনেকৈ কৈ ঢালিবি ইয়াতে পেলালি একো এটা কাম কৰিব নাজানো ঘৰত খালি খাব জ্বলাব মই খাই খাই বহুত শকত হৈছো যে দেখা নাই হোৱাটছএপ দিব লাগিব এটা ফাৰ্ষ্ট যদি ক'ব লাগে বেছি ষ্টাইল অকণমান তো প্লিজ
টাইম মানে কিমান টাইমৰ ভিতৰত মানে আমি কম 2 মিনিটৰ ভিতৰত এটা খাব পাৰোঁ কোনে মানে ফাৰ্ষ্টত খতম কৰিব পাৰেতো কৰিবি নে হেৰিটো আৰু পানিছমেণ্ট থাকিব অ'কে যোন জিকে সি দিব পাৰিব পানিছমেণ্ট কেই মিনিট 2 মিনিট 2 মিনিটে দিওঁ দে গাইছ আমি মানে অকণ শৌচ মই সৰু নহয় আমাৰ বাইদেউজনী অকণ শৌচালি যিহেতু সেইকাৰণে 2 মিনিটত খতম কৰিবলৈ ট্ৰাই কৰিম আৰু যোনে ফাৰ্ষ্টত খতম কৰিব পাৰে সি জিকিব আৰু যোনে নোৱাৰে সি হাৰিব আৰু হাৰতক দিব মানে জিকাটোৱে পানিছমেণ্ট অ'কে চ' এইটো ষ্টপ ৱাচ টাইম ষ্টাৰ্ট নাও উঠাই নাই জলকীয়া সোপা কোনে দিছে মোক বাতিটো মইতো মোৰ তাত জলকীয়া লোৱা নাছিলো হ'ল বহুত জ্বলা এক মিনিট হৈ গ'ল ঘূৰাইছো আৰু 1 মিনিট 14 ছেকেণ্ড তুই জ্বলা লগা নাই লাগিছে লাগিব লাগিছিল তোৰ জ্বলা লাগি হৈ গ'ল আৰু छोटी बच्ची हो क्या stop ভাবিছিলো কণ্ট্ৰল কৰিব পাৰো মই জানো মই জলকীয়া বেছি এক মিলাই দিছিলো জ্বলাটো কিন্তু মইহে পালো গৈ পেলাই মোৰ বাতিটো চেঞ্জ কৰি দিলি তই নাই পিছত জিকিলে ড্ৰ হৈছে দেই নাই ভগৱান ড্ৰ হৈছে তোৰ হৈছে 5টা মোৰ 4টা মই জিকিলো ড্ৰ কেনেকে হ'ব ক তোৰ 5টা মোৰ 4টা হৈ গ'ল দে জিকিলি দে প্ৰভু হ'ব এতিয়া পানিছমেণ্ট নাই আৰু দিয়ক তুমি নিজে কৈছিলা এইটো যে পানিছমেণ্ট আছে বুলি এতিয়া কিয় নাই বুলি ক'বা কি হ'ব তেতিয়াহ'লে কি ক'ব লাগিব ক আৰু बकरी को हलाल कर दो কি কৰো মই না सोचने दो তে তই ভাবি ল যেলকে মই ফুচকাখিনি শেষ কৰি লম তই ভাব কি ভাব ভাব আৰু কি ভাব সঁচাকে মোৰ গোটাত গোটেই সোপা জলকীয়া দেখোন মোৰ তাত আহিলে নাই শুনোৱা আছে মানে মই এছা তোৰ তাত আছে মই 50-50 কৰি দিছিলো গম পাইছিলো চাইছিলো তাৰপিছতে তই মোৰ তাত বেছি দিছিলি মই মানে 50-50 কৰিলো কোন ভাবিলো কৰি খাওঁ তই খাই লওঁ শুকুৱা বস্তু মই শুন কওঁ হা তই হেৰি বাহিৰত অডিয়েন্সৰ ওচৰত তই 10 বাৰ উঠা বঢ়া কৰিব লাগিব হেৰি আৰু
মানে এবাৰ উঠা এবাৰ বহা কৰিব লাগিব 10 বাৰ মানে 1 2 3 4 এনেকে পানিশমেন্ট নিদিও কিমান খাব আৰু জলদি আজি পৰা জ্বলা দিবি মানে মানে মই অকণমান দিছিলোঁ বেছিকৈ নাছিলোঁ মইনো কি জানো তাৰ পাছত চাই দিবি তাৰপিছত উল্টাই গোটেই সোপা জ্বলা মোকে দি থৈ দিলে উঠা বহা কৰিবিনে নাই কাৰ ঐ ঐ কৰ কৰ ভালদৰে বহিব লাগিব অকণমান দেখিছেনে মোক ইমান পানিছমেণ্ট দিছে আপোনালোকে মোক ভাল পাই যদি অকণমান এক বকিব जनता माफ नहीं करेगी মোক তোকে জলদি জলদি কৰি দিব কাণে চানে ধৰিব লগা হৈছে আৰু কি কৰিব দেব 1 ভাল ভালদৰে ভালদৰে 1 দে 2 দে 3 কেনেকা লাগিছে এনেকা স্কুলত পঢ়িছে দে দে নিজে পানিছমেণ্টটো দিছিলে দে 6 ঐ ভালদৰে 6 কৰ 7 8 9 হ'ব তই কৰ 10 কষ্টকে মোক আঠু মানে উঠা বহা কৰা দিনা চাবি ইয়াৰ এদিন মই বহুত ভালকে দিম মই জানো তো মোৰ ভয় লাগে বুলি কিয় এনেকুৱা কৰনো কিবা ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ নে কি কোৱা বাইদেউ য়েছ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু কাৰণ তোকেতো জলদি জলদি কৰি দিব অকণমান গাইজ কৰি নিদিব দেই প্লিজ এই কথাটো একদমেই নুসুধিব এইজনী কথা এইজনী মই এই একদম ভাল নাপাওঁ তো প্লিজ আপোনালোকে তোকে নকৰিব দেই আপোনালোকক লগ পাম আকৌ এটি মোৰ নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই এণ্ড লাভ ইউ অল চুমা দিবিনে নিদিওঁ নিদিওঁ বুলি কৈছে চা নিদিওঁ কাৰণ মই চুমা দিব নাজানো বাই বাই